হাই হেল্ল' ঐ শুনা না হেৰি তুমি বোৱাৰী হয় নে জীয়াৰী হয় মই বোৱাৰী নহয় আকৌ দেই জীয়াৰীহে আকৌ হিৰত হিন্দুৰ বুজি নাপালো মানে টিকটকৰ কাৰণে ল'ব লগা হৈছে মাছলে গৈছিলো এজনীও নাপালো আইও গান গাই ফুলাবলৈ আহিছে সদায় সদায় সুধা ভাত খাই থাকিব নোৱাৰো কিন্তু কৈ দিলো সোনকালে কিবা ব্যৱস্থা কৰক আপোনাৰ ঘৰ ক'ত জাপানত হেৰি আপোনাৰ জন্ম কিমান চনতহে 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল কিন্তু 1947 চনৰ সৰস্বতী বিচাৰি নাপাইছো তুলসী গছে ভগৱান আছে সেইকাৰণে ইয়াতে পঢ়িছো ইফালে আছে চাহৰ দোকান ইফালে আছে থানা সিফালে আহিছে পৰীক্ষাটো বনাব লাগিছে খানা চাহ বেচিলে লাভ নাই আমাৰ আছেও আছেও কি বুজিয়ে নাপায় লত আকাৰে লা না ভত আকাৰে ভা ৰ ভিতৰলৈ আছো কেলে মাহী যাবলৈ ওলাইছে নহয় মই কি কৰিম আকৌ তই মাহীক চুমা এটা খাবি আকৌ এই নাখাওঁ পাই কেলে এই মাহীয়ে মাৰিব অ কালি তুমি নাথাকোতে দেউতাই মাহীক চুমা এটা খাইছিলে মাহীয়ে ঠাচকে মাৰিব ঐ মোহন মই মাইকী লগোৱা জোতাযোৰ পিন্ধি গৈছো হা আৰু বাইকখন লৈ গৈছো আৰু ঘড়ী লৈ গৈছো হা চোলাটো লৈ যা পেণ্টটো পিন্ধি যা কেলা অবিদা মোক এখন ফটো মাৰি দিয়ক না 2000 মান লাইক অহাকৈ প্লিজ তোমাৰ ফটো 2টা লাইক আহে নে 2000 লাইক আহে মই ক'ব নোৱাৰো মোৰ এইফালে দেৰি হৈছে হ'ব দিয়ক মাৰিলে হ'ল আৰু এখন তোমালোকৰ কিবা শ্ৰদ্ধা ভক্তি নামৰ বস্তু আছে নাই এইফালে পূজা শেষ No, it's impossible. In this case, behind the demonstration, how it's possible? মই একো বুজিয়ে পোৱা নাই ছাৰ Oh God! How does Steve come over broken the leg up? ঐ প্ৰিয়ংকা ফটো তুলি মা কেলে আকৌ কি হ'লনো মুখখন কেলে ফুলাই আছ আমাৰ যে মাষ্টৰটো ছাৰ সি আমাক কালি শিকোৱা নাছিলে 6 হাত বুলি শিকাইছিলে আজি যে সি মোক কৈছে 4 হাত বুলি সি পগলা হ'ল ফোনত কৈছো ৰাতি 10:00লৈকে আমি গেম খোপা খেলিবি গুলিয়া গুলি খোপা আয়ৈ বুজি কেলে বনাইছে ইমানকে গাডাল কেলে বহাইছে লোহা দাঙি দাঙি আয়ৈ কলে যাবি তই আগৰ যুদ্ধলৈ যাবি নি ৰাতিপুৱা গধূলি দৌৰা মাৰিব নোৱাৰ অতলা আপোনালোকে এনেকে ৰুল চুল বাহিৰত গলা পোৱাবোৰ খাই নি সবু নাখাব দেই পেটৰ কাৰণে ভাল নহয় না পেটৰ অসুখ খাব সেইবোৰ খালে আমি অসমীয়াবোৰ খাব লাগে আকৌ জপান এমকি খাব লাগে পিঠাগুৰি জপান দাবা ভীমকটা মোহাৰি কিমান ভাল লাগে সেইবোৰ খাই এনেকে খানা লাগিলে বনাই দিম বাচনো লাগিলে মাজি দিম ভৰিও লাগিলে মালিচ দিম মোৰ মাইকী হ মনিব ঘৰলে গৈছিলো কেকে চাওঁ না পাইছো নিজৰ নে নিজৰ নিজেও চিছো কেকে চালে থোৱা মাংস ভাত গোটেই সোপা খাই দিছো দৰ্শক কামত বিজি শুনা তোমাৰ ঘৰত যোৱা ৰাস্তাটো কেনেকুৱা অকে হ'ব দিয়া বাৰু মোৰ মাক কি কৈ যাম তোমাৰ ঘৰত গ'লে